কৃষ্ণ ভক্তি কথাৰ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগষ্ট মাহৰ ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। 2022 চনৰ আগষ্ট মাহটোৰ ভিতৰত 12 আগষ্টত ৰাখি বন্ধন, 19 আগষ্টত শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু 31 আগষ্টত শ্ৰী শ্ৰী গণেশ চতুৰ্থী আছে। আনহাতে পবিত্ৰ ভাদ মাহৰ উপলক্ষে আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ। এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ ৰাশিফললৈ। আগষ্ট মাহটোত কৰ্কট ৰাশিৰ জাতকসকলে জ্যোতিষীয় দৃষ্টিভংগীৰে কেনেদৰে চলিলে খুব ফল পাব জানো আহক। প্ৰথমে জানো আহক শুভ ৰং কি হ'ব। এই মাহটোত সৰিয়হ ফুলীয়া ৰং আপোনালোকৰ বাবে শুভ হ'ব। কৰ্কট ৰাশিৰ জাতকসকলৰ আগষ্ট মাহটোৰ ভিতৰত কৰ্মস্থানত চলি অহা বাধাসমূহ প্ৰায় দূৰ হ'ব। সঁচাৰ পক্ষত আপোনালোকৰ স্থিতি সবল থাকিব আৰু যুক্তি তৰ্কত বিপৰীত পক্ষই খৰুৱাব আপোনালোকক নোৱাৰিব। টকা পইচাৰ অভাৱ নাথাকিব। 7 আগষ্টৰ পিছত উৎসাহ উদ্দীপনা আৰু বাঢ়িব। নতুনত্বৰ প্ৰতি হাবিয়াস জন্মিব। ইচ্ছাবোৰ পূৰণ হোৱাৰ কাৰণে এই সময়খিনি উৎকৃষ্ট সময় বুলি ক'ব পাৰি, কিয়নো পঞ্চমপতি আৰু দশমপতি গ্ৰহ মংগল 10 আগষ্টৰ পৰা 15 অক্টোবৰলৈ বৃষ ৰাশিত অৱস্থান কৰি থাকিব। 15 অক্টোবৰৰ ভিতৰত আশাপ্ৰদ খবৰ অহাৰ সম্ভাৱনা আছে। 9 আগষ্টলৈ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত মধুৰ ক্ষণ কটাই যাব পাৰিব আৰু ইয়াৰ পিছৰ সময়ত পৰস্পৰৰ মাজত বিশ্বাস ৰাখি আগবাঢ়ি গ'লে প্ৰেমৰ যাত্ৰা সুখকৰ হৈ পৰিব। আনহাতে কৰ্কট ৰাশিৰ জাতকসকলৰ বিবাহৰ যোগো পৰিছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে জুলাই মাহটোৰ ভিতৰত ইটো সিটো সমস্যাত সন্মুখীন হ'ব লগাত পৰিছিল আৰু এই মাহৰ 7 আগষ্টৰ পৰা পঢ়া শুনাত অনুশীলনত মনোযোগ আপোনালোকৰ বাঢ়িব। স্নাতক অথবা স্নাতকোত্তৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষাত সুনাম অৰ্জন কৰা বা ভবামতে ফল পাব পাৰিব। পিতৃ মাতৃসকলে সন্তানৰ পৰা আশা কৰা মতে ফলাফল পোৱাত ঘৰখন আনন্দমুখৰ হৈ পৰিব। বিবাহিতসকলে পত্নী বা পত্নীক লৈ সন্দেহ কৰাৰ পৰা দূৰত থাকিব লাগিব। অংশীদাৰিত্ব ব্যৱসায়টো লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আগষ্ট মাহটোৰ ভিতৰত আমোদ প্ৰমোদৰ কাৰণে ওচৰৰ কোনো ঠাইলৈ ফুৰিবলৈ যোৱাৰো সুবিধা আহিব। এই মাহটোৰ ভিতৰত 4, 5, 6, 7, 10, 11, 14, 15, 16, 17, 24, 25, 26, 27 আৰু 31 আগষ্ট এইকেইদিনত আয়, শিক্ষা, কৰ্ম, প্ৰেম আদিবোৰত শুভ। আৰু 8, 9, 12, 13, 20, 21 আৰু 22 আগষ্ট এই দিনকেইটাত বিশেষভাৱে সতৰ্ক থাকিব লাগিব। ভক্তি কথাৰ ৰাশিফলৰ যোগেদি কৰ্কট ৰাশিৰ 2022 বৰ্ষৰ আগষ্ট মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ। আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ।